সূচনা এই ভিডিঅ'টো কেৱল 18 বছৰৰ ওপৰৰ ব্যক্তিসকলৰ বাবেহে 18 বছৰৰ তলৰ ল'ৰা-ছোৱালী অনুগ্ৰহ কৰি ভিডিঅ'টো নাচাব। লগতে জনাওঁ যে দৰ্শকৰ সহায়ৰ প্ৰতি লক্ষ্য ৰাখিহে ভিডিঅ'বোৰ বনোৱা হৈছে। মোৰ নাম মুনু। এই ঘটনাটো আজিৰ পৰা প্ৰায় 2 বছৰ আগৰ ঘটনা। তেতিয়া মোৰ বয়স 22 বছৰ। দেখাত ওখ-পাখ যদি মধ্যম আছিলোঁ। আমাৰ ঘৰৰ পৰা খুৰাহঁতৰ ঘৰ অলপ দূৰত। মই খুৰাহঁতৰ ঘৰলৈ প্ৰায়ে যাওঁ। খুৰাহঁতৰ ঘৰত মানুহ 3জন, খুৰা-খুৰী আৰু এটা 5 বছৰীয়া ল'ৰা আছে। খুৰীজনীও দেখাত খুবেই ধুনীয়া হয়। খুৰাই ওচৰৰ LP স্কুলখনৰ প্ৰধান শিক্ষক। খুৰাহঁতৰ ঘৰৰ ওচৰত আন বেলেগ মানুহ নাছিলে। অলপ দূৰতহে দুঘৰ মানুহ আছে। এদিন দুপৰীয়া খুৰীমাই গা ধুই আছিলে। ঘৰত বাকী কোনো নাছিলে। মই ঘৰৰ পিছফালেদি দেখিলোঁ খুৰীমাই এটা পাতল পেটিকোট পিন্ধি গাত পানী ঢালি আছিলে। পেটিকোটটো তিতি থকাৰ বাবে শৰীৰৰ অংগবোৰ ভালদৰে চিনিব পাৰিলোঁ। মই লাজত গুচি আহিলোঁ। সেই 32 চাইজৰ পিয়া দুটা মোৰ চকুৰ আগত ভাহিব ধৰিলে। আৰু মোৰ বাৰীডাল দাং খাই উঠিলে। মই চকু মুদি ভাবি থাকোঁতেই খুৰীমাই কেতিয়া গা ধুই ভিতৰৰ ফালে গ'ল দেখাই নাপালোঁ। পিছত শব্দ পাইছোঁ, গম পালোঁ মোৰ বাৰীডাল দাং খাই থকাৰ বাবে মই পিন্ধি থকা গামোচাখন দাং খাই আছিলে। খুৰীমাই কাপোৰ সলাই আহি মোৰ লগত কথা পাতিবলৈ ধৰিলে। কিন্তু বাৰীডাল দাং খাই থকা দেখিছিলে যদিও নেদেখাৰ ভাও দি আছিলে। কিন্তু মাজে মাজে খুৰীমাই চকু ফুৰাই আছিলে। খুৰীমাৰ বয়স প্ৰায় 31-32 বছৰমান হ'ব চাগে। তাৰ পিছত মই খুৰীমাক পেট বেয়া বুলি কৈ লেট্ৰিনলৈ গৈ হাত মাৰি তাৰ পৰা গুচি আহিলোঁ। মোৰ মনতে বাৰে বাৰে খুৰীমাৰ বুকুখন চুই চাব খুব ইচ্ছা গৈ আছিলে। মই ৰাতি 8 মান বজাত বুকুখন চোৱাৰ আশাতে খুৰীমাহঁতৰ ঘৰলৈ গ'লোঁ। মই গৈ দেখিলোঁ খুৰীমাই টিভি চাই আছিলে। মই খুৰা আৰু বাৰু ক'ত বুলি সোধাত ক'লে মমায়েকৰ ঘৰলৈ গৈছে। আজি নাহে, কাইলৈহে আহিব। মই মনতে ভালেই পালোঁ, ভালকৈ চাব পাম বুলি। মই খুৰীমাৰ বুকুলৈ চকু দি দেখিলোঁ শাৰীখন বুকুত ভালদৰে নোলোৱা বাবে বুকুৰ আধা অংশ দেখা যায়। মই চাই থকা গম পাইছিলে যদিও খুৰীয়ে নেদেখাৰ ভাও ধৰিলে। ৰাতি 10 মান বজাত মই অধৈৰ্য হৈ ভাবিলোঁ ইয়াৰ পৰা গৈ হাত মাৰিয়ে ভাল হ'ব। খুৰীমাক যাওঁ বুলি মাত লগালোঁ। তেতিয়াই খুৰীমাৰ চকু মোৰ দাং খাই থকা বাৰীডালত পৰিল আৰু পিছত চকু দুটা বেলেগ পিনে কৰি ক'লে, তই এটা কাম কৰ, মোৰ অকলে থাকিবলৈ ভয় লাগে। নহ'লে তই আজি ইয়াতে থাক। ঘৰত ফোন কৰি কৈ দে খুৰাই দুপৰীয়াতে খাহী মাংস আনিছিলে, দুয়ো একেলগে খাম দে। মই মনে মনে ভালেই পালোঁ আৰু ঘৰত কৈ দিলোঁ। তাৰ পিছত মনে মনে ভাবিলোঁ এনেকৈ খুৰীমাৰ পিয়া দুটা এবাৰ চুই চাব পাৰিম। মনতে ভাবি ভাবি বুদ্ধি এটা পালোঁ, টোপনি গ'লে এবাৰ চুই চাম। ৰাতি ভাত পানী খাই উঠি ৰাতি শোৱাৰ আগতে মোৰ ভয় লাগে বুলি ক'ম আৰু খুৰীমাই মোক কাষৰ বিচনাখনত শুবলৈ কৈছিলে যদিও মই ভয় লাগে বুলি কোৱাত একেলগে শুলোঁ। খুৰীমাই পিছত ব্লাউজ পিন্ধিয়ে শুলে। অলপ সময় পিছত খুৰীমাৰ টোপনি গৈছেনে নাই চোৱাৰ বাবে লাহেকৈ খুৰীমাৰ গাত হাত লগাই খাটাং হৈ গ'লোঁ। তাৰ পিছত লাহেকৈ পিয়াত হাত এখন লগাই মাতিলোঁ। খুৰীমাই মাত নিদিয়া দেখি টোপনি যোৱা বুলি মই টিপি দিলোঁ। কিন্তু খুৰীমাই টোপনি যোৱাৰ বাবে গম পোৱা নাছিলে। মই লাহে লাহেকৈ ব্লাউজৰ ওপৰে দুয়োটা পিয়া টিপি থাকিলোঁ। এটা সময়ত মই ক'ব নোৱাৰা হৈ গ'লোঁ আৰু ব্লাউজ খুলি এটা মুখত লৈ চুপিব ধৰিলোঁ আৰু আনটো হেঁপাহ পলাই টিপি থাকিলোঁ। এনেকৈ 10 মিনিটমান থকাৰ পিছত মোৰ বাৰীডাল পূৰা টাইট হৈ ছিঙি যোৱা যেন পাব ধৰিলোঁ। তাৰ পিছত মই খুৰীমাৰ পেটিকোটটো খুলি দিলোঁ। ৰুমত 0 পাৱাৰৰ লাইট লগাই থোৱাৰ বাবে মই ভালকৈ দেখা পোৱা নাছিলোঁ।
তাৰ পিছত বাৰীডালত অলপ থু লগাই খুৰীমাৰ ভৰি দুখন অলপ বহলাই দিলোঁ। খুৰীমায়েও মোৰ লগত সহযোগ কৰাৰ নিচিনা লাগিছিলে। মই ফুটাটো বিচাৰি নোপোৱাৰ বাবে মোবাইলৰ টৰ্চ মাৰি দিলোঁ। খুৰীমায়ে অ' মা বুলি চিঞৰি মোক গাৰ পৰা ঠেলা মাৰি শোৱাৰ পৰা বহি পৰিলে। মই টোপনিৰ পৰা সাৰ পোৱা বুলি ভয়তে তলমূৰা কৰি শুই পৰিলোঁ। 2 মিনিটমান পিছত খুৰীমাই ক'লে, ইমান জোৰে সোমাই দিয়ে নেকি? মই মৰি যোৱা যেন পাইছোঁ। ইমান ডাঙৰ ক'ত বনাইছাই? মোৰো ভয়টো কমি গ'ল আৰু সকলো বুজি পালোঁ। তাৰ পিছত মই ক'লোঁ, তই ক'বহে লাগিছিলে লাহে লাহে কৰ বুলি। তইচোন টোপনিৰ ভাও ধৰি আছিলি। তেতিয়া খুৰীমাই ক'লে, মোৰ লাজ নালাগে নেকি কিবা? সেইবাবে ভাও ধৰিছোঁ। তথাপিও ইমান ডাঙৰ বুলি গম পালে ক'লো হয়। বাপৰে বহুত বিষাইছে দেই। তোৰ ডাল চোন 8 ইঞ্চিমান হয় যে, ইমান মোটা। আজিহে আচল মজা পাম যেন পাইছোঁ। মই ক'লোঁ, আজিলৈকে মই কাৰো লগত কৰি পোৱা নাই। আজি তোৰ লগত ইচ্ছা পলাই কৰিম দে কিন্তু। তাৰ পাছত খুৰীমাই ক'লে, দেখিম নহয় কিমান কৰ। প্ৰথমতে লাহে লাহে কৰিবি কিন্তু, নহ'লে মই বহুত কষ্ট পাওঁ। এই বুলি কৈ মোক সাৱটি ধৰি মোৰ ওঠত চুমা খাব ধৰিলে আৰু ময়ো সহযোগ কৰিলোঁ। কিছু সময় পিছত মই ক'লোঁ, ঐ মোৰ পানী ওলোৱা এতিয়া, তই শুই দে। খুৰীমাই ক'লে, এইবাৰ সোনকালে ওলাই যাব দে, মোৰ বিয়া টিপি থাক, পিছত বেছি সময় কৰিবি। মই ক'লোঁ, নালাগে, এইবাৰে কৰিম। আৰু পিছৰটো পিছত বুলি কৈ খুৰীমাক ঠেলা মাৰি বগৰাই দি মই ওপৰতে উঠিলোঁ। তাৰ পিছত খুৰীমাই ভৰি দুখন মেলি ক'লে, লাহে লাহে কৰিবি কিন্তু, নহ'লে মই ভালকৈ নিদিম, কৈ দিছোঁ। মই হ'ব বুলি ক'লোঁ আৰু খুৰীমাই মোৰ বাৰীডাল ফুটাটোত লগাই দিলে। মই লাহেকৈ হেঁচা দিলোঁ অলপ। খুৰীমাই অ' মা বুলি চিঞৰি উঠিলে আৰু ক'লে, অলপ ৰ'। মই অকণ ৰৈ দিলোঁ। তাৰ কিছু সময়ৰ পিছত খুৰীমাই ক'লে, দে লাহে লাহে সোমা। তেতিয়া মই বাৰীডাল লাহে লাহে আগা পিছা কৰিব ধৰিলোঁ। চকু দুটা মুদি নিজৰ ওঁঠ জোৰ কামুৰি মজা লৈ আছিলে। 4 মিনিটমানৰ পিছত খুৰীমাই ক'লে, জোৰ জোৰকৈ কৰ এতিয়া আৰু জোৰে সোমা। ময়ো গা জোৰেৰে কৰিব ধৰিলোঁ। খুৰীমাই মোক জোৰকৈ সাৱটি ধৰিলে আৰু জোৰ জোৰকৈ চুমা খাব ধৰিলে। তাৰ প্ৰায় 2 মিনিটমান পিছত আহ বুলি কৈ খুৰীয়ে পানী এৰি দিলে আৰু ময়ো ওলাই দিলোঁ। তাৰ পিছত দুয়ো বাথৰুমলৈ গৈ চাফা হ'ব ধৰিলোঁ। খুৰীয়ে ক'লে, মই ধুৱাই দিম ব'লা তোক। তাৰ পিছত খুৰীমাই মোৰ 8 ইঞ্চিৰ বাৰীডাল মোহাৰি ধুই চুপিব ধৰিলে। এনেকৈ আমি বাথৰুমতো আকৌ বহুবাৰ কৰিলোঁ। এনেদৰেই নতুন নতুন অসমীয়া কাহিনীসমূহ পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।